হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। আজি আমি ডিব্ৰুগড়লৈ যাওঁ। কেইদিনমানৰ আগতে আপোনালোকক এটা তুলনি বিয়াৰ ভিডিঅ' দিছিলোঁ মোৰ বাৰ ছোৱালীৰ। গতিকেলৈ আমি বাৰ ছোৱালীজনী এতিয়া ৰিচিপশ্যন পাৰ্টি এটা দিছে, তাতে আমি খাবলৈ যাওঁ। আপোনালোককো দেখাম। আৰু আমি গৈ আছোঁ, আমাৰ দাদা এজনে লগ খাম আৰু সিহঁতে কথা পাতি আছে বাইদেউৰ লগত। আৰু বাইদেউ যাব। এয়া আমাৰ দাদা এজন হয়, সৰু দাদা। লগতে আৰু এজনী পৰিয়ালৰ বাক উঠাই ল'লোঁ, ওচৰতে ঘৰটো। আৰু আমি গৈ আছোঁ, এই বাৰ মানে নামঘৰলৈ গৈছে। সেই মানে হাজবেণ্ডে কিবা এটা দিছে, ভাগৱত পাঠ অনুষ্ঠান আছে তাতে লগাবৰ কাৰণে। আৰু এই আমি কথা পাতি পাতি আগবাঢ়ি গৈ আছোঁ। বাইদেউজনীকো লৈ লৈছে দেই আজি, আৰু এজনী বাইদেউ ইমানকৈ কথা পাতিছে যে আহক। আৰু এই আমি মানে গৈ আছোঁ, গৈ থাকোঁতে ৰাস্তাত ইমানেই বৰষুণ হৈছে মানে চাওকচোন। বৰষুণৰ ফলত মানে একো মানে নেদেখা হৈ গৈছে। সেই লাইট জ্বলাই শ্ল'কৈ চলাই যাবলগীয়া হৈছে। আৰু এই আমি এয়া পালোহি বগীবিল দলং, ইণ্ডিয়াৰ সকলোতকৈ বৃহৎ ৰোড কাম ৰেল ব্ৰিজখন। আপোনালোকেতো দেখিছেই। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ উপাসনা, প্ৰেমৰ উপাসনা, প্ৰেমৰ উপাসনা। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ উপাসনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। জোৎস্না হৃদয়ৰে হাসানা, তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসানা। পৰাণৰ কোলে কামনা, পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰানা, ৰিক্ত হিয়াৰ ৰচনা। পৰাণৰ কোলে কামনা, পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰানা, ৰিক্ত হিয়াৰ ৰচনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। জোৎস্না হৃদয়ৰে হাসানা, তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসানা।
এইফালে মানে আমাৰ গাঁৱৰ মানুহবোৰ আহিছিলে ঢকুৱাখানাৰ পৰা, তেওঁলোক যাবলৈ ওলালে, সেয়ে অলপ মাত লগাই দিছোঁ। আৰু মোৰ লগৰজনীক যে কিমান বছৰ পিছত লগ পাইছোঁ ঠিকনা নাই, বহুত ভাল লাগিলে তাইক লগ পাই। অবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা, মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা। অনুভৱ কি কৈছা?
হৈ গ'ল, সকলো আলহী গ'ল আৰু আমি এতিয়া ঘৰৰ মানুহখিনি প্ৰায় আছোঁ। সকলোৱে এনেদৰে বহি অলপ দেৰি আছোঁ আৰু অলপ পিছত যাম ঘৰত। আপোনালোকৰ ঘৰত গৈ লগ পাই আছোঁ, সেই অৱস্থা হৈ আছে। আৰু এয়া চাওক, সকলোৱে এনেকৈ ঢেলাই মাৰি শুবলগীয়া হৈছে আৰু ৰাতিপুৱা সময়ত আমি উঠি ইয়াৰ প্ৰেজেণ্টবোৰ অলপ চোৱা চিতা কৰা হৈছে আৰু লগতে আপোনালোকক অলপ দেখাই দিছোঁ। এয়া বাকী আৰু বহুত আছে দেখাবলৈ, হ'লেও ইয়াকে দেখাই দিলোঁ। আমি এতিয়া পাইছোঁহি লখিমপুৰ। বহুত ৰাতি হৈ গ'ল আজি আহি পাওঁতে।
ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেষত কেইখনমান বিয়াৰ ফটো চাওঁ আহকচোন